কাৰ্বি আংলঙৰ বনাঞ্চলত কয়লাৰ অবাধ লুণ্ঠনৰ সন্দৰ্ভত জিলা বন বিভাগৰ বলিষ্ঠ পদক্ষেপ বকলিয়াৰ ক্লুৰডুংমালা তেৰাংগাঁৱত কয়লা খাদৰ পৰা হাতে লোটে আটক চোৰাং ব্যৱসায়ীসকলক এইবাৰ হেনচকু পৰিষদৰ CEMৰ অহা ৫, ৬ আৰু ৭ জানুৱাৰীত অনুষ্ঠিত হ'ব ৩ সংখ্যক সদৌ অসম মেচ কছাৰীৰ মহোৎসৱ। এই লৈ মহোৎসৱস্থলীত দন্তৰী আকলামত অব্যাহত বিভিন্ন নিৰ্মাণৰ যুদ্ধকালীন তৎপৰতা সাংস্কৃতিক কৰ্মীসকলৰ। পশ্চিম কাৰ্বি আংলঙৰ লাংথাটত কাৰ্বি লোকগীতৰ গুৰু ৰাংচিনা চাৰ্পৰ সোঁৱৰণি অনুষ্ঠানৰ সফল সামৰণি গুণানুকীৰ্তন আৰু পূজা অৰ্চনাৰে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। ৩ দিনীয়াকৈ পাৰম্পৰিক ৰীতি নীতিৰে অনুষ্ঠিত এই অনুষ্ঠান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কাৰ্বি আংলঙৰ বনাঞ্চলত কয়লাৰ অবাধ লুণ্ঠনত এইবাৰ হেনচকু দিছে কাৰ্বি কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। বিগত সুদীৰ্ঘ দিনৰে পৰা বকলিয়াৰ ক্লুৰডুঙত চোৰাং কয়লা ব্যৱসায়ীসকলৰ দ্বাৰা কয়লাৰ অবাধ লুণ্ঠন তথা বাহিৰলৈ আহিছিল যদিও পৰিষদৰ অধীনস্থ বন বিভাগৰ তৰফৰ পৰা এই সংক্ৰান্তত তৎপৰতা পৰিলক্ষিত হোৱা নাছিল। কিন্তু শেহতীয়াকৈ এই ক্ষেত্ৰত বন বিভাগৰো দায়িত্বত থকা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে দিয়া বিশেষ নিৰ্দেশ মৰ্মে বন বিভাগৰ পশ্চিম সংমণ্ডলৰ বিষয়া তথা কৰ্মচাৰীসকলে উক্ত স্থানৰ পৰা দেওবাৰে হাতে লোটে আটক কৰে কয়লাৰ চোৰাং ব্যৱসায়ীসকলক। বকলিয়াৰ ৰামনগৰ কেন্দ্ৰীয় বনাঞ্চলিক অধীনস্থ ক্লুৰডুংমালা তেৰাংগাঁৱৰ সমীপত অব্যাহত অবৈধ কয়লা লুণ্ঠন কাৰ্য। আজি এক বিশেষ সূত্ৰে প্ৰাপ্তি খবৰৰ ভিত্তিত জিলা বন বিভাগৰ পশ্চিম সংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলে উক্ত স্থানত উপস্থিত হয় আৰু কয়লা খন্দা কাৰ্য অব্যাহত থকা অৱস্থাতে বন বিভাগৰ কৰ্মচাৰীৰ এটা দলে আটক কৰে চোৰাং ব্যৱসায়ীসকলক। আজি ক্লুৰডুঙলৈ অভিযানত যোৱা বন বিভাগৰ দলটিত আছিল বন বিভাগৰ পশ্চিম সংমণ্ডলৰ DFO বে AFC হৰিনাথ ৰংহাং, ডিফুস্থিত কেন্দ্ৰীয় বনাঞ্চলিক ডিফু সংমণ্ডলৰ বনাঞ্চলিক বিষয়া শ্যাম, লগতে কেইবাগৰাকী বন বিভাগৰ কৰ্মচাৰীসকল। উল্লেখ্য, অভিযানৰ সময়ত উক্ত স্থানৰ পৰা JCB 6খন, ডিজেলৰ 8টা ড্ৰাম। অভিযানৰ সময়ত পোৱা এই সকলোবোৰ সামগ্ৰী বন বিভাগে নিজৰ আয়ত্তত চম্জি লয়। এই পৰিপ্ৰেক্ষিতত জিলা বন বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আমাৰ সংবাদদাতাৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়। বেলেগ বেলেগ সংগঠনে অভিযোগ আনিছে যে ইলিগেল মাইনিং বহুতো ইয়াত কৰিছে, কয়লাৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ইলিগেল মাইনিং ইয়াত কৰিছে বুলি কৈছে। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ ইলিগেল মাইনিং কৰিছে তেওঁলোকৰ আইনৰ ব্যৱস্থা আমি লৈছোঁ আৰু তেওঁলোকৰ যিবিলাকৰ ইলিগেল মাইনিং কৰিছে তেওঁলোকৰ কাৰণে আমি ল' এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰি তেওঁলোকৰ যিবিলাকৰ ইলিগেল মাইনিং যিবিলাকৰ কৰা ব্যক্তিবিলাকক তেওঁলোকৰ কাৰণে FIR আমি লঞ্চ কৰিছোঁ। সেইমতে আমি গম পালোঁ যে ক্লুৰডুং এৰিয়া কয়লা যিটো ইলিগেল মাইনিং কৰিছে তাৰ JCB পৰা আৰম্ভ কৰি ভলভোৰ পৰা আৰম্ভ কৰি বহুতো মানে মেচিন আছে বুলি কৈছে আৰু কেম বহাইছে বুলি আমি খবৰ পালোঁ। তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল DFO আণ্ডাৰত কাম কৰা DFO ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জয়সিং মিলৰ পঠাই ফৰেষ্টাৰবিলাকৰ পঠাই আৰু পুলিচবিলাকৰ লগত লৈ আমি গোটেইখিনি বস্তু লৈ চিজ কৰিছে, সেইটো আপোনালোকে গম পাইছে। আৰু আগতো আমি 1-2 বছৰৰ আগতে চকুইহলা নিলিপ কনষ্টিটুৱেঞ্চি কয়লামাটি বুলি আছে, তাতো ইলিগেল মাইনিং কৰিছে। যিমানখিনি JCB আছে সেই JCBবিলাকৰ আমি চিজ কৰি আমি ফৰেষ্ট অফিচত লৈ অনা হৈছে আৰু ট্ৰাক ডাম্পাৰ যিমানটো আছে সেইবিলাকৰ আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট লৈ অনা হৈছে। আৰু যোনে ইলিগেল মাইনিং কৰিব আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ৰেহাই দিয়া নহ'ব আৰু যোনে কৰিছে সেইটো গম পালে আমি তেওঁলোকৰ জেললৈকে প্ৰেৰণ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সদায় সাজু আছোঁ। গতিকে ইলিগেল মাইনিং কৰা ব্যক্তিবিলাকক
যদি কোনোবা যদি আছে আপোনালোকে হওক বা কোনোবা ছ'চিয়েল মিডিয়া জৰিয়তে হ'ব বা কোনোবা যদি ছাত্ৰ সংগঠন বা বেলেগ বেলেগৰ অৰ্গেনাইজেশ্যন যদি আছে আমাক ইনফৰ্মেশ্যন দিয়াৰ লগে লগে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু লগতে ল' এণ্ড অৰ্ডাৰ সেই তিনিজন লগ লাগি আমি সেইবিলাকৰ বস্তু আমি যিবিলাকৰ ইলিগেল কাম কৰিছে তেওঁলোকক আমি এফআইআৰ লজ কৰি এৰেষ্ট কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সিদ্ধান্ত লৈছোঁ আৰু যদি কোনোবা আছে এনেধৰণৰ ইলিগেল মাইনিং কোনোবা যদি আছে আপোনালোকক খবৰ দিব খবৰ দিয়াৰ লগে লগে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি আৰু লগতে ল' এণ্ড অৰ্ডাৰ তৰফৰ সেই দুটা লগ লাগি আমি স্পটলৈ পঠাই যি পাই আমি গোটেইখিনি চিজ কৰি পেলাই আমি সেই গোটেইখিনি চিজ কৰি যিবিলাক ইলিগেল কৰিছে সেইবিলাকৰ আমি পিছত আমি কেছৰ ৰেজিষ্টাৰো কৰা হ'ব মংগল ইংখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাই হৈছে বিভিন্ন জনগোষ্ঠীৰ মহামিলন ভূমি এই প্ৰত্যেকটো জনগোষ্ঠীসকলৰ আছে নিজা বৰ্ণাঢ্য সংস্কৃতি আৰু পৰম্পৰাগত লোকনৃত্য আৰু লোককলা প্ৰকৃতাৰ্থত কাৰ্বি আংলঙক সেয়ে কোৱা হয় মিনি ভাৰত জিলাখনৰ বহু জনগোষ্ঠীৰে অংশ মেচ কছাৰীসকলৰো আছে নিজা বৰ্ণাঢ্য সংস্কৃতি তথা পৰম্পৰাগত নৃত্যকলা নৃত্যগীত তথা ৰীতি-নীতি আৰু এই সমূহত অহা ৫, ৬ আৰু ৭ জানুৱাৰীত অনুষ্ঠিতব্য মেচ কছাৰীসকলৰ মহোৎসৱত দেখিবলৈ পাব এয়া মেচ কছাৰীসকলৰ মহোৎসৱথলী এই হাঞ্জালাংছৰ দনচুৰি আকলাম এই কেইদিন সাংস্কৃতিক কৰ্মীসকলৰ ব্যস্ততাৰ অন্ত নাই সদৌ অসম মেচ কছাৰীৰ মহোৎসৱ আকৰ্ষণীয় আৰু সফল কৰি তুলিবলৈ দিনে নিশাই বিভিন্ন নিৰ্মাণৰ কামত লাগিছে মহোৎসৱ সফল কৰি তুলিবৰ বাবে অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হৈছে অভ্যৰ্থনা কমিটিৰ সভাপতি শুনেশ্বৰ মেছে আমাৰ সাংবাদিকক জানিবলৈ দিয়া মতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ ৪,০০০ প্ৰতিনিধিবৰ্গ তথা সাংস্কৃতিক প্ৰেমীয়ে যোগদান কৰিব এই মহোৎসৱত দৰ্শক পৰ্যটকসকলক লৈ প্ৰায় ১০,০০০ লোক মহোৎসৱলৈ অহাৰ আশা কৰিছে অভ্যৰ্থনা কমিটিয়ে উল্লেখ্য অহা ৫ৰ পৰা ৭ জানুৱাৰীলৈ মহোৎসৱথলী দনচুৰি আকলামত বিভিন্ন লোকেৰে লোকাৰণ্য হৈ পৰিব বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত কাৰ্বি লোক সংগীতৰ গুৰু ৰাংচিনা চাৰ্পৰ গুণানুকীৰ্তন আৰু পূজা অৰ্চনা অনুষ্ঠানৰ সফল সামৰণি গুৰুজনাক সোঁৱৰি সেই কেইদিনত ঠায়ে ঠায়ে আলোচনা চক্ৰকে ধৰি চলে পাৰম্পৰিক পূজা অৰ্চনাও যোৱা ২৫ ডিচেম্বৰত পশ্চিম কাৰ্বি আংলঙত বিভিন্ন ঠাইত কাৰ্বি জনজাতিসকলৰ পাৰম্পৰিক কৃষ্টি সংস্কৃতি তথা গীত লোকগীতৰ কিংবদন্তি শ্ৰোতা ৰাংচিনা চাৰ্প গুণাকীৰ্তন পূজা অৰ্চনা কৰাৰ লগতে পাৰম্পৰিক বিধি নিয়মৰ সম্পৰ্কে বিভিন্ন প্ৰান্তত আলোচনা চক্ৰ অনুষ্ঠান আয়োজন কৰাৰ লগতে লাংথাট নামৰ গাঁওখনতো ২৫-২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত কৰিছে ৰাংচিনা চাৰ্প গুণকীৰ্তন তথা পূজা অৰ্চনা lam kapathek lun kapathek akuru arna mamithang masinang sunphok sikar de thephan parai tikanglo tham tikanglo ৰাংচিনা চাৰ্প কাৰ্য কামে উদ্যোগত আয়োজন কৰা অনুষ্ঠানটিত কাৰ্বি পাৰম্পৰিক কলা কৃষ্টি পালনকৰ্তা হাবে পিনপো লুনচেপি দুহুইদি দেউৰী ক্লেংডুন ক্লেংচাৰ্প সকলে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত জিৰিকিনডেং অঞ্চলৰ ৰংজিডেং ওৱানপুং মুথাদে জিৰিকিনডেং লগতে খেৰণী অঞ্চলৰ লাংথাট আমাঙত পাৰম্পৰিক পদ্ধতিৰে কিংবদন্তি লোকগীত স্ৰষ্টা ৰাংচিনা চাৰ্পক উলহ মালহেৰে পূজা অৰ্চনা সম্পন্ন কৰা হয় অনুষ্ঠানবোৰত কাৰ্বি জনজাতি স্বকীয় তথা পাৰম্পৰিক নীতি নিয়ম কলা কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে Asalong seorang senator hari Horamano baru dalam along cerapno seorang dia lagi rong dia kan rong cije mondim tertong sarau motha la pende umplu dan kartu paso jam bilia thon labang ke umplu orang bensi wan lo kasi nada
So rasanya sartukar cu amai lake so rasanya sartukar cu amai kurang ke tengsi mungkin rongciang arus ke tengsi angdengan so nilitum Jadi kalau itu nih orang aja cepet malah. Kasi kemarin tuh penon mata aku apuru letum penon mata kewan mangke so orang mata laso sena sarku kartu kebanyakan nikang tamini tum anggo se langsung ke ponji mata tapi thi ponji ada rongsokan semen kaisa adu kejutan তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি কিলিং লংৰিৰ অন্তৰ্গত লাংথাত আমাঙত অনুষ্ঠিত ৰাংচিনা চাৰ্প গুণা কীৰ্তনৰ অন্তিম দিনত পৰিষদৰ কপিলী সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হৰেণ সিং তেৰাং KCSৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ছাৰ ইংলেণ্ড প্ৰমুখ্যে কাৰ্বি পাৰম্পৰিক বিধি নিয়ম পালিতা গণ্যমান্য ব্যক্তিসকলে আঁত ধৰে পশ্চিম কাৰ্বি আংলঙৰ উমছবাইত তিৱা সাহিত্য সভাৰ 11 সংখ্যক সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন এইবেলি 11 সংখ্যক সাহিত্য অধিৱেশনত অংশগ্ৰহণ কৰিব ৰাছিয়া ইণ্ডোনেছিয়া আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰতিনিধিও উমছবাইত তিৱা সাহিত্য সভাৰ লাইখুটা স্থাপন সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণৰ বাবে আহিব 4খন দেশৰ প্ৰতিনিধি উমছবাইত তিৱা সাহিত্য সভাৰ 11 সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে তিৱা জনগোষ্ঠীৰ ভাষা সাহিত্য আৰু সাংস্কৃতিক উন্নয়নত বৰ্তি অনুষ্ঠান তিৱা মাথানলাই টখৰা অহা 2019 বৰ্ষৰ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব তিৱা মাথানলাই টখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ 11 সংখ্যক অধিৱেশনত অসম মেঘালয় লগতে অৰুণাচলত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকৰ লগতে জাতি ধৰ্ম বৰ্ণ নিবিশেষে অংশগ্ৰহণ কৰিব সকলোৱে উমছবাই বালাখঙৰ ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনস্থলীত এইবেলি অংশগ্ৰহণ কৰিব ৰাছিয়া ইণ্ডোনেছিয়া আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰতিনিধিও এইবেলি 15খনকৈ অধিক গ্ৰন্থ উন্মোচন কৰিব তিৱা সাহিত্য সভাই বালাখঙৰ ক্ষেত্ৰত লাইকুটা স্থাপন কৰা অনুষ্ঠানত পৰম্পৰাগত নিয়ম অনুযায়ী কণী কাটি মংগল চোৱাৰ পিছত স্থাপন কৰে সাহিত্য সভাৰ লাইকুটা বিদেশী প্ৰতিনিধিৰ লগতে অসম মেঘালয় আৰু অৰুণাচলৰ প্ৰায় 400ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব তিৱা জনগোষ্ঠীয় বিভিন্ন লোকনৃত্য আৰু লোকবাদ্যৰে অনুষ্ঠিত হ'বলগীয়া তিৱা সাহিত্য সভা এইবেলি বাজেট 52 লাখ টকা তিনিদিনীয়া এই কাৰ্যসূচীত তিৱা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি হ'ব প্ৰতিস্ফৰিত তিৱা মাথানলাই টখৰা তিৱা সাহিত্য সভাৰ 11 সংখ্যক অধিৱেশন পশ্চিম কাৰ্বি আংলঙৰ এই উমছবাইত বালাখঙৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 3 তাৰিখে আজি লাইখুটা স্থাপন কৰাইছে আজিৰ তাৰিখৰ পৰা 42খন উপ কমিটি গঠন কৰি আজিৰ তাৰিখৰ পৰাই পূৰ্ণ কাম কাজবিলাক চলি থাকিব আৰু আমি তিৱা মাথানলাই টখৰা কেন্দ্ৰীয় কমিটি তিৱা সাহিত্য সভা কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমি 15খন গ্ৰন্থ ইয়াতে উন্মোচন কৰা আমি সংকল্প লৈছোঁ আৰু তাৰ ব্যাকৰণ হ'ব তাৰে উপন্যাস কেইখনমান হ'ব আৰু চুটিকল্প তেনেধৰণে কেইবাখনো গ্ৰন্থ উন্মোচনী ইয়াত কৰা হ'ব আৰু তিৱা মাথানলাই টখৰাৰ 3দিনীয়া কাৰ্যসূচীত ৰাছিয়া ইণ্ডোনেছিয়া চেণ্ট্ৰেল আফ্ৰিকা আৰু আমেৰিকাৰ পৰাও আমাৰ প্ৰতিনিধি থাকিব আৰু তাৰে আমাৰ তিৱা প্ৰতিনিধি হিচাপে উত্তৰ পূৰ্বৰ ফালে বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা শাখা কমিটি আছে জিলা কমিটি আছে এই জিলা কমিটিবিলাকো ইয়াত অংশগ্ৰহণ কৰিব মেঘালয়ৰ পৰা আদি কৰি তিৱা সাহিত্য সভাৰ বাজেট 52 লাখ বাজেট 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 1, 2, 3 তাৰিখে তিৱা মাথানলাই টখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশনখনি ইয়াতে অনুষ্ঠিত হ'ব এই উমছবাই আমচাই ললুং এম স্কুল প্ৰাংগণত আৰু এই প্ৰাংগণখনৰ নাম আমি নামকৰণ কৰিছোঁ বালাখঙৰ পেৰা সকলো তিৱা য'ত আছে অসম মেঘালয় আৰু অৰুণাচল য'ত পৰা তিৱাবিলাক আছে সকলোৰ পৰা ডেলিগেটছবিলাক প্ৰতিনিধিবিলাক আহিব আৰু প্ৰায়
400কৈ অধিক ডেলিগেটছ হ'ব ফৰেইন কাণ্ট্ৰিৰ পৰা ইয়াত ডিগনিটাৰিজ সকল আহিব আফ্ৰিকা দেশৰ জাম্বিয়া দেশৰ পৰা 2জন ডিগনিটাৰিজ আৰু আমেৰিকাৰ পৰা আহিব তেওঁলোকে কনফাৰ্ম হৈছে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাপ নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি লমেট আমাৰ 27তম বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি অহা 21, 22 আৰু 23 আৰু 24 জানুৱাৰীত 4 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেঙৰ বজাৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হ'ব আমিৰ বাৰ্ষিক অধিৱেশনটি 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিতব্য কাৰ্বি লামেট আমে 27তম বাৰ্ষিক অধিৱেশনটি সফল ৰূপায়ণৰ বাবে আমিৰ কেন্দ্ৰীয় কমিটিয়েও তৎপৰতাৰে কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰ্বি আংলঙৰ স্থানীয় কবি সাহিত্যিকৰ উপৰিও অসমৰ বিশিষ্ট কবি সাহিত্যিকসকলেও যোগদান কৰিব 4 দিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দুদিন কবি সন্মিলন থিতাতে লিখা কবিতা প্ৰতিযোগিতা সাহিত্য অনুষ্ঠান ৰাজহুৱা অনুষ্ঠানেৰে জিৰিকেণ্ডেঙৰ ৰম্যভূমি মুখৰিত হ'ব ইয়াৰ পিছতে 23 জানুৱাৰীত অনুষ্ঠিতব্য ৰাজহুৱা সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰিব ৰংহাং ৰংপঙৰ ঋষ ৰামসিং ৰংহাঙে অন্তিম দিনৰ ৰাজহুৱা অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য সদস্য অসম সাহিত্য সভাৰ পৰমানন্দ ৰাজবংশী আৰু ইচ্ছা অৰ্থাৎ নি গোষ্ঠী সাহিত্য সভাৰ সভাপতি প্ৰেমানন্দ মুছাহাৰী প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে ক্ৰমে মুখ্য অতিথি নিমন্ত্ৰিত অতিথি হিচাপে আসন শুৱনি কৰিব অধিৱেশনৰ সমূহ কাৰ্যসূচীত কাৰ্বি ৰাইজক আন্তৰিকতাৰে সহযোগ তথা অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কাৰ্বি লামেট আমে সাধাৰণ সম্পাদক কামসিং হানছে খেলক উঠি অহা নৱপ্ৰজন্মই ভৱিষ্যতৰ জীৱনত এক কেৰিয়াৰ হিচাপে আদৰি লৈছে আজি বিগত কিছুদিনৰে পৰা বিভিন্ন খেলৰ মাজত বিশেষকৈ ফুটবল খেলৰ প্ৰতি অধিক আকৰ্ষণ উঠি অহা যুৱক যুৱতীৰ লগতে চকলা বয়সৰ লোকৰেই ফলত ফুটবল খেল সকলো শ্ৰেণীৰ মাজত যুগে যুগে জনপ্ৰিয়তা আছে ডকমকাস্থিত নাৰলঙাটি আদৰ্শত অনুষ্ঠিত শীতকালীন ফুটবল টুৰ্ণামেণ্টৰ দেওবাৰে সফল সামৰণি পৰে সামৰণি খেলখনত তাৰাবাছাৰ চাৰলং ফুটবল ক্লাব আৰু হাওৰাঘাট আংলং ফুটবল ক্লাবৰ মাজত খেলি 2-0 গ'লৰ ব্যৱধানত বিজয়ী হয় চাৰলং ফুটবল ক্লাব প্ৰয়াত খৰসিং হানছে আৰু জয়সিং হানছে স্মৃতি ডকমকাৰ নাৰলংটি আদৰ্শত যোৱা 25 নৱেম্বৰৰ পৰা অনুষ্ঠিত হয় এই শীতকালীন ফুটবল টুৰ্ণামেণ্টখন আজি আছিল টুৰ্ণামেণ্টখনৰ সামৰণি অৰ্থাৎ টুৰ্ণামেণ্টখনৰ ফাইনেলত তাৰাবাছাৰ চাৰলং ফুটবল ক্লাবে হাওৰাঘাটৰ আংলং ফুটবল ক্লাবক 2-0 গ'লত হৰুৱাই অৰ্জন কৰে বিজয়ী খিতাপ চূড়ান্ত খেলখনৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত হয় আৰু প্ৰথম ৰানাৰ্ছ আপ দলটিক প্ৰদান কৰে এটা ট্ৰফিসহ নগদ 6,000 টকা আৰু বিজয়ী দলটিক প্ৰদান কৰে এখন ট্ৰফিসহ নগদ 10,000 টকা
অনুষ্ঠানত কৰকান্থী ভিডিচি অধ্যক্ষ হাৰসিং টেৰাং উপস্থিত থাকি প্ৰথম ৰানাৰ্ছ আপ দলটিক আৰু কাৰ্যবাহী লুনসিং টেৰণে বঁটা প্ৰদান কৰে বিজয়ী দলটোক। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।